নমস্কাৰ বন্ধু বান্ধৱসকল, আজি আহিছোঁ পুনৰ এটা ভিডিঅ' লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি লৈ আহিছোঁ নতুন এটা এডভাৰটাইজমেণ্ট, যিটো হৈছে আপোনাৰ নতুনকৈ পষ্ট গ্ৰেজুৱেট টিচাৰ আকৌ এপইণ্ট কৰিব অসম চৰকাৰে। তাৰে এইটো এডভাৰটাইজমেণ্ট দিছে। আপোনাৰ এতিয়া টোটেল ভেকেণ্ট পোষ্ট আছে 1385 আৰু তাৰ আপোনাৰ স্কেল অফ পে হৈছে ₹22,000 to 97,000 আৰু গ্ৰেড পে হৈছে 11,800 পাৰ মান্থ। আৰু এই ৰিক্ৰুইটমেণ্টটো আপোনাৰ এপইণ্টমেণ্টটো ডিষ্ট্ৰিক্ট ৱাইজ, ছাবজেক্ট ৱাইজ, মিডিয়াম ৱাইজ আৰু কেটেগৰী ৱাইজ ডিটেইলছ লগতে সময় তাৰিখ সকলো জনাব। আপোনাক অফিচিয়েল ৱেবছাইট www.madhyamik.assam.gov.in ত আপোনালোকে সেইকাৰণে এই ৱেবছাইটটোত ভিজিট কৰি থাকিব নতুন নটিফিকেশ্যনবোৰ বা আপডেটবোৰ পাই থাকিবলৈ। এতিয়া চাওঁ আহকচোন কণ্ডিশ্যনছ অফ ৰিক্ৰুইটমেণ্টৰ কৈছে যে পষ্ট গ্ৰেজুৱেট টিচাৰ কাৰণে এপ্লিকাণ্টজন পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব, লগতে তাত এটলিষ্ট 50% থাকিব লাগিব আৰু BEd থাকিব লাগিব বুলি কৈছে। আৰু তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী টিচাৰ এলিজিবিলিটি টেষ্ট টেট সেইটো পাছ কৰিব লাগিব, স্ক'ৰিং এ মিনিমাম অফ 60% আনৰিজাৰ্ভৰ সকলৰ কাৰণে আৰু ৰিজাৰ্ভখিনিৰ কাৰণে 55% মাৰ্কছ লাগিব বুলি কৈছে। আৰু যিসকলে 15 বছৰ প্ৰভিঞ্চিয়েলাইজড হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰীত 15 বছৰ চাকৰি কৰি আছে, তেওঁলোকক এটা ৱেইটেজ দিয়া হ'ব 60% মাৰ্কছ, 60 মাৰ্কছ এটা তেওঁলোকক দিয়া হ'ব। আৰু যিসকলে টেট কোৱালিফাই কৰিছে তেওঁলোককো এইটো দিয়া হ'ব, আৰু যিসকলে কোৱালিফাইড কৰা নাই তেওঁলোককো দিয়া হ'ব, তেওঁলোককো এই সুবিধাটো দিয়া হ'ব। আৰু কৈছে যে একাডেমিক আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ লগতে আৰু কেইটামান ক্ৰাইটেৰিয়া আছে যে আছামিজ মিডিয়াম স্কুলত এপ্লিকাণ্টজনৰ মেট্ৰিকত অসমীয়া থাকিব লাগিব, নতুবা অসমীয়াত ডিপ্ল'মা থাকিব লাগিব। তাকো আপোনাৰ অসম সাহিত্য সভাৰ পৰা বা 10লৈকে নহ'লে পঢ়া হ'ব লাগিব অসমীয়া মিডিয়ামত। আৰু কৈছে যদি বেংগলী মিডিয়ামৰ কাৰণে একেই, মেট্ৰিকত আপোনাৰ বেংগলী লেংগুৱেজটো থাকিব লাগিব, নহ'লে বা ডিপ্ল'মা বেংগলীত থাকিব লাগিব, বা গোটেইখিনি আপোনাৰ মেট্ৰিকলৈকে বেংগলী মিডিয়ামত স্কুলত পঢ়িব লাগিব। ঠিক তেনেদৰে হিন্দীটো একেই, বড়োটো একেই, ইংলিছ মিডিয়ামতো আপোনাৰ একেই হ'ব। মেট্ৰিকলৈকে আপুনি ইংলিছ অল্টাৰনেটিভ ইংলিছ থাকিব লাগিব এটা ছাবজেক্ট হিচাপে, বা আপুনি গোটেই 11ৰ পৰা আপুনি ইংলিছ মিডিয়ামতে পঢ়িব লাগিব। আৰু ফিজিকেল ফিটনেছটো হৈছে যে তেওঁ চাউণ্ড হেল্থ বোথ মেণ্টেলি আৰু ফিজিকেলি তেওঁ একো ডিফেক্ট থাকিব নালাগিব, তেওঁ কমপ্লিটলি ফিট থাকিব লাগিব। আৰু এইবিলাক তেওঁৰ ৰিক্ৰুইটমেণ্টৰ আগত কেণ্ডিডেট এজনৰ তেওঁলোকক মেডিকেল এক্সামিনেশ্যন কৰা হ'ব, যাতে তেওঁলোকৰ কোনো ডিজেবিলিটি বা ডিফেক্টটো সেইটো এক্সামাইন কৰা হ'ব। আৰু ক্ৰাইটেৰিয়া হৈছে আপোনাৰ চিলেকশ্যনৰ চাওক, আপোনাৰ MA, MCom, MSCৰ পৰা 100 মাৰ্কছ অন পাৰ্চেণ্টেজ আপোনাৰ তাৰ পৰা আপোনাৰ মাৰ্কছটো কেলকুলেট কৰিব, পাৰ্চেণ্টেজৰ পৰা 100 মাৰ্কছ হিচাপে আপোনাৰ এনেকৈ কাউণ্ট কৰিব। ছাপ'জ আপুনি পাইছে 87 ক'ব, তেতিয়া আপোনাৰ 87 হিচাপে মাৰ্কছটো কাউণ্ট হ'ব। আকৌ আপোনাৰ BA BComত যদি আপুনি পাইছে ছাপ'জ 74 তেতিয়া আপোনাৰ 74 হিচাপে এটা ল'ব মাৰ্কছ এটা। ঠিক তেনেদৰে HS ফাইনেল এক্সামিনেশ্যনতো মাৰ্কছ এটা ল'ব, BEd এক্সামিনেশ্যনৰ পৰাও ল'ব, আৰু টেটত আপুনি কিমান স্ক'ৰ কৰিছে সেইটোও প্লাছ হ'ব। আৰু
আপোনাৰ যদি NCC চাৰ্টিফিকেট আছে, যদি C চাৰ্টিফিকেট থাকে 10 মাৰ্কছ পাব, B চাৰ্টিফিকেট থাকিলে 5 মাৰ্কছ। আৰু নেশ্যনেল লেভেল স্পৰ্টছত যদি আপুনি পাৰ্টিচিপেট কৰিছে তেনেহ'লে 10 মাৰ্কছ থাকিব। ফাইন আৰ্টছ এণ্ড কালচাৰ এক্টিভিটিছো যদি আপুনি নেশ্যনেল লেভেলত গৈছে ষ্টেটৰ পৰা অফিচিয়েলি, তেনেহ'লে তাতো আপুনি 10 মাৰ্কছ পাব। কিন্তু এইবিলাকৰো কিছুমান ক্ৰাইটেৰিয়া থাকে। সকলো খেলতে বা সকলো নেশ্যনেল কিবা এটা ইয়াত থাকে, তেওঁলোকে চব একচেপ্ট নকৰে, সেইটো আপোনালোকে সময়ত গম পাব। তাৰপাছত কৈছে যে ডিষ্ট্ৰিক্ট ৱাইজ, ছাবজেক্ট ৱাইজ আৰু মিডিয়াম ৱাইজ ছেপাৰেট মেৰিট লিষ্ট পাব্লিছ তেওঁলোকে প্ৰিপেয়াৰ কৰিব প্ৰতিটো কেটেগৰীৰ কাৰণে। যিবোৰৰ দুটাতকৈ বেছি সন্তান আছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। আৰু যিসকলে ডিষ্টেঞ্চত KK হওক, ইগনো হওক, আইডলৰ পৰা যদি তেওঁলোকে ডিগ্ৰী লৈছে তেওঁলোকে পাৰিব বুলি কৈছে, তেওঁলোকক ভেলিড হিচাপে লোৱা হ'ব। কিন্তু আদাৰ ইউনিভাৰ্চিটি বা আদাৰ মোডত তেওঁলোকক নলয় বুলি কৈছে। আৰু যিসকলে আনৰিজাৰ্ভ কেটেগৰীত এপ্লাই কৰিব তেওঁলোকৰ টেটত 60% থাকিব লাগিব। আৰু যিবোৰ ৰিজাৰ্ভ OBC, MOBC, ST প্লেইন, ST হিলছ, PW তেওঁলোকৰ 55% মাৰ্কছ ইন হায়াৰ ছেকেণ্ডেৰী টেটত থাকিব লাগিব। আৰু কেণ্ডিডেটজনৰ বয়স মিনিমাম 21 ইয়াৰ্ছ আৰু মেক্সিমাম 38 ইয়াৰ্ছ হ'ব লাগিব অ'পেন কেটেগৰীৰ কাৰণে। আৰু ৰিলেক্সেশ্যন থাকিব আপোনাৰ এক্স ছাৰ্ভিচমেন, OBC, MOBC, SC, ST সেইবিলাকৰ কাৰণে, আৰু পাৰ্চন উইথ ডিজেবিলিটি। আৰু অফলাইন এপ্লিকেশ্যন লোৱা নহয় বুলি কৈছে। আৰু যিসকলে প্ৰভিঞ্চিয়েলাইজ হাইস্কুলত বা হায়াৰ ছেকেণ্ডেৰীত 15 বছৰ চাকৰি কৰি আছে তেওঁলোকেও যিসকলে টেট এক্সামিনেশ্যনত এপিয়াৰ হৈছিলে বাট কিছুমানে পাছ কৰিছে আৰু কিছুমানে পাছ কৰিব পৰা নাই, তেওঁলোকো এইটো পষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুইটমেণ্ট এই এডভাৰটাইজমেণ্টত তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু যদি এজন কেণ্ডিডেটে এখন ডিষ্ট্ৰিক্টতকৈ বেছি এপ্লাই কৰে তেনেহ'লে তেওঁ এইটো কথা মনত ৰাখি ল'ব যে ভেৰিফিকেশ্যন যেতিয়া হ'ব একেটা ডেট একেটা টাইমত সকলো ডিষ্ট্ৰিক্টতে হ'ব। সেইকাৰণে তেওঁলোকে যদি ইচ্ছা কৰে তেওঁলোকে কৰিব পাৰে। খালি একেখন টাইমত আপোনালোকে দুখন ডিষ্ট্ৰিক্টত এটেণ্ড কৰিব পাৰে নোৱাৰে সেইটো চাই ল'ব। আৰু আপোনালোকে অনলাইন যিবোৰ ডকুমেণ্টছ ছাবমিট কৰিব সেইবিলাক আপোনাৰ সেই ইণ্টাৰভিউত আপোনাৰ স্ক্ৰুটিনি কৰিব, চাব তেওঁলোকে কনচাৰ্ণ ডিষ্ট্ৰিক্টত, যোনখন ডিষ্ট্ৰিক্টত আপুনি এপ্লাই কৰিব। আৰু আফটাৰ স্ক্ৰিনিং বা ভেৰিফিকেশ্যনৰ পাছত তেওঁলোকে মেৰিট লিষ্ট উলিয়াব। ইয়াৰ কাৰণে কোনো TADA দিয়া নহয় বুলি কৈছে। আৰু এইটো আপোনালোকে গোটেই ডিটেইলছবোৰ আপোনাৰ অফিচিয়েল ৱেবছাইটতে পাব। আৰু সকলো ডকুমেণ্টছ তেওঁলোকে ভেৰিফাই কৰিব ডিজি লকাৰৰ থ্ৰুদি, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া স্কেনিং কৰিব বাৰক'ড বা QR ক'ড যে সেইখিনি ডকুমেণ্টছখিনি আপোনাৰ ফল্ছ আছে নেকি তাত আপোনালোকে গম পাব তেওঁলোকে। তাৰপাছত যদি অথৰিটিয়ে বিচাৰে যে তেওঁলোকে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনে তেনেহ'লে তেওঁলোকে যিকোনো সময়ত প্ৰপাৰ ন'টিছ অথৰিটি তেওঁলোকে সেইটো কৰিব পাৰিব বুলি কৈছে। আৰু যদি কিবা আপোনালোকৰ ইনফৰ্মেশ্যন বা ডকুমেণ্টছ অনলাইন যেতিয়া এপ্লাই কৰিছিলে তেতিয়া দিয়াৰ লগত বা আপোনাৰ ফিজিকেল ভেৰিফাই যেতিয়া কৰিব তেতিয়া যদি নিমিলে তেতিয়া সেই কেণ্ডিডেটজনক কেনচেল কৰি দিব বুলি কৈছে। যি ডকুমেণ্টছৰ কথা ইয়াত কোৱা হৈছে সেইকেইটা ডকুমেণ্টছেই লাগিব, তাতকৈ বেছি একো নালাগে বুলি কৈছে। কিবা যদি ফ্ৰড পোৱা যায় বা ডিছক্ৰিপেঞ্চি তেনেহ'লে তেওঁলোকক কেনচেল কৰি দিব। এইখিনিয়ে হৈছে আপোনাৰ। আৰু নোট বিফ'ৰ ইয়াত লিখি দিছে চাওক তেওঁলোকে www.madhyamik.assam.gov. ইয়াত আপোনাৰ ৰেগুলাৰলি ভিজিট কৰিব কৈছে আপডেটৰ কাৰণে।
আৰু আপোনালোকে কি ডকুমেণ্টছ আপলোড কৰিব লাগিব ইয়াত দি দিছে। পাছপৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ, SSLC মাৰ্কশ্বিট, সকলো এনেকৈ দিয়া আছে চব। এইটোৱে হৈছে আপোনাৰ পষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুইটমেণ্টৰ এডভাৰটাইজমেণ্ট। আৰু ইয়াৰ কোনো এতিয়ালৈকে পাৰ্টিকুলাৰ ডেট দি দিয়া নাই, লাষ্ট ডেট দিয়া নাই, বা কেতিয়াৰ পৰা তেওঁলোকে অনলাইন এপ্লিকেশ্যন ৰিচিভ কৰিব সেইটো এতিয়ালৈকে মেনশ্যন কৰা নাই। তো সেইবিলাকৰ কাৰণে আপোনালোকে ৰেগুলাৰলি এই ৱেবছাইটটোত ভিজিট কৰক, তেনেহ'লে আপোনালোকে নতুন আপডেটবোৰ পাই থাকিব। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।